হেল্ল' মই প্ৰফুল্ল নৰয় আদিৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ মই আছোঁ গোগামুখ কাৰ্পনপুলি গাঁৱত। আমাৰ টাউন লাগি আছে এই গাঁওখন। ইয়াৰ অহাৰ উদ্দেশ্যটো হৈছে বিশেষ মোৰ ভাইটি ব্ৰাদাৰ ইন ল আজিৰে পৰা এক্সাম আছে হায়াৰ ছেকেণ্ডাৰী। এই হেতুকে তাক থ'বলৈ আহিলোঁ। এয়া হৈছে ৰুমটো, আমি থকা ৰুমটো। কালি থাকিলোঁ মই ইয়াত, খুব ভাল লাগিলে। মই ভিডিঅ'টো আৰম্ভ কৰাটো অলপ দেৰি হ'ল, যিহেতু অলপ কাম কৰিলোঁ। তাৰপিছত ইয়াত এনেকৈ এটা অনুভৱ হ'ল কালি ৰাতি থাকি পেলাই। ৰাতিপুৱা শুই উঠি এনেকৈ এটা অনুভৱ হ'ল, মানে এনেকুৱা ভাল এটা অনুভৱ পালোঁ। যিহেতু জীৱনত এটা খুব মানে শান্তি বা ভাল এটা অনুভৱ পালোঁ। এইটো হ'ল ৰাতিপুৱা যেতিয়া শুই উঠিলোঁ, ইয়াত চৰাইৰ বিননি, একদম চৰাইৰ কান্দোন শুনি মোক খুব ভাল লাগিল। সেইটো কাৰণে আজিৰ দিনত আমাৰ গাঁওবিলাকতে এনেকৈ চৰাইৰ বিননি বা কান্দোন শুনিবলৈ পোৱা নাযায়, কিন্তু টাউন হোৱাতেও ইয়াত এনেকৈ শুনিবলৈ পাই মই বহুত সুকীয়া অনুভৱ কৰিলোঁ আজি ৰাতিপুৱা। ভিডিঅ'টো এতিয়া আমি খোৱা বোৱা হ'ল আমাৰ বিশেষ। এতিয়া পৰীক্ষালৈ যাবলৈ হৈছেহি। এটা বজাৰ পৰা পৰীক্ষা আছে আমাৰ ভাইটিৰ। তো ইয়াৰ পৰা মই সকলোকে, যিসকল আমাৰ ব্ৰাদাৰ ছিষ্টাৰসকলে 2023 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিব, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ভিডিঅ'টো চাই থাকিব সকলোকে। দেখুৱাম যে কলেজখনকো আপোনালোকক। এয়া আমি ওলাইছোঁ আৰু কলেজলৈ। আছে দে, বেষ্ট অফ লাক। অ'কে, সকলোকে বেষ্ট অফ লাক, বেষ্ট অফ লাক, বেষ্ট অফ লাক। আয়ব বিলা বেষ্ট অফ লাক দেই। চ' ভিডিঅ'টো কেনে পালে আপোনালোকে সকলোৱে কমেণ্ট কৰিব। এয়া মই আছোঁ কলেজৰ পিছপিনে, প্লে'গ্ৰাউণ্ড ইফালে দেখিবলৈ পাইছে। ইয়াতে ছায়াত ধুনীয়াকৈ গছৰ ছায়াত বহি আছোঁ। এয়া আমাৰ মোৰ ভাগিন ছোৱালী আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।